to my YouTube channel. আজি অকমান ওলাই যাওঁ এতিয়া ইভিনিং 4টা বাজিছে ভাবিছোঁ অকমান ওলাই যাওঁ কিমান সময় থাকিম আৰু ঘৰত ন তো বলক লৈ যাওঁ আপোনালোকক কি কৰোঁ চাই থাকিব গতিকে বাই বাই আৰু এয়া আমি অকণ খোজকাঢ়িয়ে আহিছোঁ গণেশ মন্দিৰ পালোঁ আহি পেলাই খোজকাঢ়ি আহিলেও ভাগৰ লাগে অকণমান আৰু খোজ কাঢ়াও হোৱা নাছিলে ঘৰত হ'লেতো অকণমান খোজ কাঢ়ি থাকিব পাৰি ইয়াতেতো খোজ কাঢ়াও জেগা নাইকিয়া সেইকাৰণে বোলো ৰাস্তাতে খোজকাঢ়োঁ আৰু অকণমান সেই বুলিয়ে ওলাই আহিলোঁ আৰু এইটো গণেশ মন্দিৰচোন খুলিছে তেতিয়া সেইদিনাখন আহোঁতে খোলা নাছিলে তো আমি ভাবা নাই যে গণেশ মন্দিৰ খুলিব নহ'লেতো চাকি জ্বলাবই আহিব পাৰিলোঁহেঁতেন নতুন SOP দিছে যে তেতিয়াৰ পৰা খুলিছে চাগে ইমান ভিৰ চাওকচোন ৰাস্তা পাৰ হ'বই পৰা নাই ৰখি আছোঁ চাৰিওফালে গাড়ী খালী মানে আৰু ইফালে কাহিলীপাৰা যায় চাগে দেই এইটো গণেশ মন্দিৰ বৰ ধুনীয়া দেই দেখিবলৈ আৰু ভিতৰত যে মানে চাকি জ্বলাব পৰা সুবিধা আছে ইফালে ছাইডেদি গৈ পেলাই এইটো ছাইডেদি গৈ পেলাই ভিতৰত চাকি জ্বলাব লাগে আৰু এয়া এনেকৈ ছাইডত চাকি ফুল ধূপ এনেকৈ লৈ বেচি থাকে মানুহকেইগৰাকীয়ে আৰু ইফালে ছাইডত চেণ্ডেলৰ দোকান এনেকৈ মানে ফুটপাথত আৰু চব দোকান আৰু ইয়াতেও বজাৰ কৰিবলৈ ভালে আৰু মানে আহি পেলাই আৰু এইজনী মই ঘামি চামি অৱস্থা নাই একেবাৰে তাতে ব্লেক পিন্ধিছোঁ এয়া এইখিনি মন্দিৰ পাৰ হৈ এনেকৈ ছাইডত মানে ৰাস্তাৰ কাষত এনেকৈ দোকানবোৰ থাকে কাপোৰ মোবাইলৰ হেডফোন কিবা কিবি এইগাল গোটেই থাকে মানে এইবিলাক 150 টকা নেকি এনেকৈ চব আৰু ইয়াৰৰিংছ এইবিলাকো পায় আৰু মানে চবেই পায় আৰু ইয়াত সময় নষ্ট নকৰি আজি আপোনালোকক এটা ভাল বস্তু দেখাওঁ বলকচোন এয়া পাই গ'লোঁ এয়া সৰ্থেবাৰীৰ কাঁহৰ দোকান ইয়াতে এয়া সমবায় কাঁহৰ সমবায় সৰ্থেবাৰীৰ আৰু ইয়াতে মানে অকল সমবায়খনেই নহয় বেলেগ বেলেগ দোকানো আছে সৰ্থেবাৰীৰ এয়া বাচনৰ ইয়াতে চব পায় মানে কাঁহৰ বস্তু মানে গোটেইখিনি পায় আৰু অৰিজিনেল পাব কাঁহৰ সৰ্থেবাৰী মানে যিটো পিয়ৰ কাঁহ এইটো আচলি কাঁহৰটো পাব এইবিলাক ট্ৰে হয় এইবিলাক ট্ৰে আৰু প্ৰাইজেছবোৰ এইটো 700 নেকি এইটো 700 এইবিলাক চবৰে বেলেগ বেলেগ প্ৰাইজ আছে কাঁহৰ বস্তু আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আজি যিহেতু মোৰ মামা ঘৰ সৰ্থেবাৰী মানেতো জানেই কাঁহৰ কাৰণে সৰ্থেবাৰী বিখ্যাত তো এইটো চাওকচোন মূৰ্তিটো এইটো বোলে 30,000 টকা দেই এইবিলাক চব মানে ধুনীয়া আৰু বস্তুবোৰ আকৌ ফিনিচিংবিলাক বিৰাটেই বেছি ধুনীয়া চাওকচোন একদম মানে জিলিকি আছে আৰু মানে এইবিলাক ঘড়ী হয় ইয়াতে মানে চব পাব আপোনালোকে আৰু কাঁহৰ বাতি গিলাচৰ পৰা আদি কৰি গোটেইখিনি সজোৱা বস্তুও পাব আনকি এইবিলাক চাওকচোন এইবিলাক ফুল থোৱা হেৰি আৰু এইবিলাক শৰাই ইমান ডাঙৰ শৰাই মই সৰ্থেবাৰী যোৱাহেঁতেন আপোনালোকক দেখালোঁ হয় কেনেকৈ কাঁহ বনায় কেনেকৈ বস্তু তৈয়াৰ কৰে যোৱা নহ'ল কাৰণে দেখুওৱা নহ'ল পিছত মই কেতিয়াবা দেখুৱাম আপোনালোকক কেনেকৈনো বনায় কাঁহেৰে বস্তু
এইবিলাক শৰাই বটা চব মানে এইবিলাক আৰু এয়া মামা এয়া আমাৰ সম্পৰ্কীয় মামা এজনৰ দোকান হয় সেইবিলাক মূৰ্তিবিলাক চাওকচোন বৰ ধুনীয়া মানে বস্তুবিলাক জিলিকি থাকে একে সোণৰ নিচিনা দেখিবলৈ আৰু আমাৰ অসমীয়া মানুহৰতো কাঁহৰ বস্তুটো জানেই চবৰে ঘৰত থাকেই এইটো তাজমহল এয়া গণপতি আৰু কি পালোঁ চাওকচোন একেবাৰে মানে ইমান কিউট নহয় এইটো বানবাতি একেবাৰে অকণমানি আৰু মানে মোৰ হাতখনত দেখিছে কিমান চাইজৰ এয়া শৰাই চাওকচোন শৰাইবিলাকো ইমান অকণমানি বৰ কিউট মানে এইবিলাক 250 বুলি ক'লে মামাই মানে ধুনীয়াকৈ সজাব পাৰি আৰু ঘৰত আৰু এয়া গৰু আছে এয়া ভগৱানৰ মূৰ্তি কিছুমান আছে এই সৰু সৰু বস্তুকেইটা মানে বিৰাটে মৰম লাগে এয়া শৰাইও আছে দেই এইবিলাক চব হাতেৰে বনোৱা জানেনে একদম বিশ্বাসে কৰিব নোৱাৰি যে হাতেৰে মানে কেনেকৈ বনাব পাৰে হাতেৰে বাৰু ইমান ভাল ভাল বস্তু আৰু ইমান ভাল ফিনিচিং চাওকচোন কি মানে হেৰি আৰু মানে মানুহৰ মানে হাতৰ কেনেকুৱা অদ্ভুত কাম আৰু মানে মই দেখুৱাম কেতিয়াবা আপোনালোকক মই গাঁৱলৈ গ'লে কেনেকৈ বনায় কেনেকৈ কি কৰিব লাগে বিশেষ ময়ো নাজানো কিন্তু দেখিছোঁ আৰু মানে আগতে গাঁৱত যাওঁতে দেখোঁ আৰু বনাই থাকে এইবিলাক চাওক ইমান মৰম লগা নহয় মোৰ যে বিৰাট মৰম লাগিছে এইকেইটা একদম কিউট মানে এইবিলাক শৰাই এইবিলাক চব হেণ্ডমেড হয় বুলি কৈছে কিছুমান মেচিন মেড আছে এইবিলাক কিছুমান চাগে মেচিন মেডো হয় কিন্তু প্ৰায়খিনি বস্তু হেণ্ডমেড হয় এতিয়া ওলাই আহিলোঁ যাওঁ আৰু দোকানখন গণেশগুৰিতে আছে দেই আপোনালোকে আহিলে ল'ব বিশালৰ অপজিট ছাইডত আহিলে চাব তাত পিয়'ৰ মানে অৰিজিনেল কাঁহৰ বস্তুখিনি পাব আপোনালোকে এয়া মই গৈ আছোঁ এতিয়া চব্জি বজাৰ আৰু পূজাৰ সামগ্ৰীৰ দোকানৰ মাজেৰে ওলাওতে দেৰিয়ে হৈ গ'ল আন্ধাৰে লাগিলে ইমান ভিৰ চাওকচোন বাপৰে মানে ইয়াতে পাৰ হওঁতে মানে বহুত সাৱধানে পাৰ হ'ব লাগে ৰাস্তা নহ'লে খুন্দিয়াই কেতিয়া গুচি যায় পাত্তাই নাপাব মানে আৰু গাড়ীটো নৰখে যে গাড়ীখিনি গুচি গ'লে পাৰ হ'ম গাড়ীৰ মাজেৰেই পাৰ হ'ব লাগে ভাবিলোঁ অকণমান খাবলৈ কিবা লৈয়ে যাওঁ ভোকো লাগিছে খোজকাঢ়ি আমি ঘৰ পাম আৰু এইফালেদি গৈ পেলাই এইখিনি পাৰ হয়
গতিকে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। অলপ এনেই শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকৰ লগত। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। গতিকে বাই বাই।